আমি মানুহবোৰ সময়ৰ লগত সলনি হওঁ। সময়ৰ লগত আমাৰ এনেকুৱা হৈ যায় যে এটা সময়ত গৈ আমি ঘৰৰ পৰা 1 টকা পইচা বিচাৰিব নোৱাৰোঁ। মোৰো এতিয়া বয়সটো ঠিক এনেকুৱা বয়স যে মই এতিয়া ঘৰৰ পৰা পইচা বিচাৰিব নোৱাৰোঁ। যি প্ৰয়োজন হয় সৰু ডাঙৰ সকলোবোৰ মানে নিজে লওঁ। কিন্তু আজি পিছে হাতত থকা পাৰ্চেলটোৰ কাৰণে মায়ে পইচা দিছে দেই মোক। মানে যিমান পাৰোঁ মই মোৰ নিজৰ খৰচাটো নিজে উঠাবলৈ চাওঁ, কিন্তু কেতিয়াবা আৰু ক'ৰবাত নোৱাৰোঁ আৰু সেইটো সময়ত বিচাৰিব লগা হয় ঘৰৰ পৰা। তাতে এতিয়া খেতি পথাৰৰ দিন, ইফালে মোৰ ডিউটি পৰিছে ঘৰত, মানে পথাৰত ৰোৱনি লাগি আছে। মা আৰু বৌ পথাৰলৈ গ'ল, মই এইফালে পানী দিয়া সময়ে সময়ে এই আৰু বনাই থকা দি থকা এইবোৰেই ঘৰত। পিছে আজি মোক পাপাই সহায় কৰিছিলে দেই। আৰু এয়া এইফালে পাণ ছিঙিবলৈ আহিলোঁ। মাজে মাজে মানে কিছুমান ক্লিপ লৈ থোৱা হয় ঘৰৰে, কি কৰিছোঁ কি নাই কৰা। এইফালে মানে মোৰ কি হয়, গাঁৱৰে 2-এঘৰে কেতিয়াবা পাণ নিবলৈ আহে। পাণৰ দাম ইমানেই বেছি কম, ছিঙিবলৈ মন নাযায়। তাৰপিছত পাণ দিলোঁ আৰু এয়া পথাৰ ৰোৱনিৰ কাৰণে দেখিছেনে নেমু চৰ্বত বনাবলৈ মানে এইফালে ৰেডি কৰি আছিলোঁ। তাৰ মাজতে আকৌ নিজৰ কাম থাকেই নহয়। মানে কি ক'ম আপোনালোকক, মোৰ মানে মাজতে যেতিয়া জ্বৰ হৈছিলে তেতিয়া মানে এনেকুৱা হৈছে যে মোৰ মানে জ্বৰ যেতিয়াই হয়, জ্বৰ বা কিবা বেমাৰ আজাৰ হয়, মই মানে গোটেই ৰুমটো সম্পূৰ্ণ চাফা কৰোঁ আৰু। তো সেই তোচক কাপোৰ চাপোৰবোৰ ৰ'দত দিলোঁ, কিছুমান ধুলোঁ। তাৰপাছত মোৰ মানে এনেকুৱা হৈছিলে সেইটো সময়ত মানে সেইদিনা ইমানেই আচৰিতকৈ জ্বৰ হ'ল যে সেই জ্বৰটোত মই মানে এই ডাঙৰ কম্বলখন লৈও মানে তত পোৱা নাই। মানে একদম দিনৰ ভৰ দুপৰীয়া, তাতে এইকেইদিন ইমান গৰম পৰিছে জানেই আপোনালোকে। মানে ডিব্ৰুগড়ৰ কথা কৈছোঁ দেই, বেলেগত গৰম পৰিছেনে নাই পৰা মই নাজানো, কিন্তু ডিব্ৰুগড়ত ইমানেই বেছি গৰম দেখিছেনে আকাশখন। আমাৰ পিছে ঠাইখিনি বিৰাট বেছি ধুনীয়া, মানে একদম গাঁও আৰু গাঁৱলীয়া আমি। তো সেই আৰু ঠাইবোৰ ধুনীয়া, কিন্তু ৰ'দ আৰু গৰম ক'ত আৰু, গাঁও চহৰ নগৰ বুলি কথা নাই। এইফালে কাপোৰ সোপা একদম মানে ৰ'দত দিলোঁ। এইখন লৈ কেনে সেইদিনা গৰমত শুই আছিলোঁ, মানে তাকে কৈ আছিলোঁ মই। তাৰপিছত কাপোৰ কানিবোৰ চপাই আনিলোঁ। এয়া সন্ধিয়া সময়ত আমাৰ পোৱালিটো দেখিছেনে কেনেকৈ বিচনাত শুই আছিলে। তাৰ মাজতে দিনত যেতিয়া বৌ আহিছিলে, মানে আমাৰ দাদাই আকৌ কি বস্তু এইবোৰ কি পায় সি লৈ আহে, মইতো বাৰু নামো নাজানো, কিন্তু মই মানে হিন্দীত শুনিছিলোঁ এইটো কিবা ঝিংগা মাছলি নে কি কয়, মানে ঝিংগা মাছ নে কি, অসমীয়াত কি কয় বাৰু মই নাজানো। সেইদিনা একদম প্ৰথম আমি খাইছোঁ, সেইকাৰণে বৌয়ে মানে বাহিৰতে এইখিনি মানে চাফা কৰিবৰ কাৰণে অকণমান জুই জ্বলাই মানে এনেকৈ বইল কৰি লৈছিলে দেই। খাই পিছে বেয়া লগা নাছিলে, তথাপিও আৰু এদিন খাব নিবিচাৰোঁ। মানে দামটো যিমানহে বেছি, কিন্তু টেষ্টটো ইমান নাই, তাতকৈ ব্ৰইলাৰ মাংস আনি খাই দিয়াই ভাল। সেইফালে সন্ধিয়া চানা খালোঁ দেই। মানে কথাখিনি ক'ৰবাত কৈছোঁ, আপোনালোকক দেখাইছোঁ কিবা। তাৰ মাজত এনেকুৱা হয় যে মই নিজে খালেতো নহ'ব, মোৰ মানে পোৱালি আছে জানেই এইবোৰ, তো তাহাঁতকো খাবলৈ দিলোঁ। দিনটোত যিমান পাৰোঁ তাৰে সৰু সুৰা 2-এটা ভিডিঅ' ক্লিপ